হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। সকলোকে শ্ৰী শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা আৰু মৰম যাচিছোঁ। সকলোৱে দিনবোৰ সুখ শান্তিৰে পৰিপূৰক তাকে কামনা কৰিছোঁ। আজি হৈছে শ্ৰী শ্ৰী মহাসপ্তমী। আজি আমি কৰিমগঞ্জ ৰাকেশ নগৰলৈ যাম, দুৰ্গা পূজা চাম। তাত কেনেদৰে পূজা হৈছে আপোনালোককো দেখাম। এতিয়া আমি আহি পালোহি কৰিমগঞ্জ ডিষ্ট্ৰিক্ট ৰাকেশ নগৰ পূজা মণ্ডপ। আপোনালোকক দেখাই যাম পূজা মণ্ডপখন। পিছত চাওক ইমান ধুনীয়া পূজা মণ্ডপখন। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব। বলক আপোনালোকক আজি কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ ৰাকেশ নগৰ পূজা মণ্ডপ দেখাম। বলক। পূজা মণ্ডপটো পুখুৰী ইপাৰে বনাইছে, এইপাৰে আছে ৰাস্তাটো আৰু সিপাৰে আছে মণ্ডপটো বনাইছে আৰু পুখুৰীৰ মাজে মাজে দলং দি দিছে ধুনীয়াকৈ। চব ধুনীয়া লাগিছে মণ্ডপটো। পুখুৰী ইপাৰে দিছে আৰু মাজত দলং দিছে যাবলৈ, মানুহ যাবলৈ। এপিনে যাব পাৰি আৰু ইপিনে ঘূৰি আহিব পাৰি। চব ভাল লাগিছে, ইমান ধুনীয়া লাগিছে। পুখুৰী পাৰত বনাইছে। আজি আমি চাবলৈ আহিছোঁ কৰিমগঞ্জ জিলাৰ ৰাকেশ নগৰ সাৰ্বজনীন দুৰ্গা পূজা। বৰ ধুনীয়াকৈ বনাইছে পেণ্ডেলটো আৰু পুখুৰী ইপাৰে বনাইছে পূজা মণ্ডপটো। দেখিবলৈ ভাল লাগিছে, আপোনালোককো দেখাম আৰু ময়ো চাম। আপোনালোকে চব ভাল লাগিছে দেখি, এটা ইউনিক ষ্টাইলত বনাইছে। পেণ্ডেলটো ধুনীয়া লাগিছে, ওপৰৰ পৰা তললৈ সৰু সৰু ডলাত ছবি আৰ্ট কৰি লগাই দিছে। ধুনীয়া লাগিছে বহুত। পুখুৰী পাৰত বনাইছে, চব ধুনীয়া ধুনীয়াকৈ ডলাৰবোৰত আৰ্ট কৰি লগাই দিছে। ভাল লাগিছে পৰিৱেশটো। পুখুৰী পাৰত ৰাস্তাৰ পৰা ইপাৰে বনাইছে পূজা মণ্ডপটো। আমি দিনতহে গৈছিলোঁ, ৰাতি যাব নোৱাৰিলোঁ, কাৰণ ৰাতি যাবলৈ হ'লে আমাৰ ৰুমৰ পৰা বহুত দূৰ হয় কৰিমগঞ্জলৈ, ৰাকেশ নগৰলৈ। 2-1.5 ঘণ্টামান টাইম লাগে যাওঁতেই। ভিডিঅ'টো লাইক এটা কৰি দিব আৰু যিসকলে ভিডিঅ'টো নতুনকৈ চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই অল কৰি দিব। আজি ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ। কাইলৈ শিলচৰ যাম, শিলচৰত পূজা চাম আৰু আপোনালোককো দেখাম। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয়